নমস্কাৰ, স্বাগতম জনাইছোঁ চিম্পল ৰেচিপিজ আছামিজ ইউটিউব চেনেলটোলৈ। আজি আপোনালোকলৈ আগবঢ়াইছোঁ লোকেল চিকেন পিঁয়াজৰ সৈতে জালুক গুড়ি জ্বলা মানে অলপ জোল টাইপৰ ভাজি হ'ব লোকেল চিকেনৰ লগত। এয়া কাটি লোৱা পিঁয়াজ লোকেল মুৰ্গী মাংসৰ লগত মিক্স কৰি লোৱা হৈছে। লগতে সকলো মছলা আৰু কম পৰিমাণৰ হালধি মিক্স কৰি লোৱা হ'ব। এয়া মাংস ভালদৰে মিট মছলা, ধনিয়া পাউডাৰ, চিকেন মছলা, ৰেড চিলি পাউডাৰ সকলোখিনি মিক্স কৰি লোৱা হৈছে। তাৰপিছত ভালদৰে মিহলাই লোৱা হৈছে। এনেদৰে সকলোবোৰ মছলা নিমখ হিচাপ অনুসৰি দি লোৱা হৈছে। মিক্স কৰি লোৱাৰ পিছত প্ৰায় 30 মিনিটমান সময় এনেকৈ ৰখা হৈছে। সময় কম হ'লে 10-15 মিনিট ৰাখিলেও হৈ যায়, অলপ খাবলৈ টেষ্ট হয়। তেল দিয়া হৈ গৈছে। মাংস যিহেতু